কবিতাৰ শিৰোনাম তুমি আহো বুলি ভবা হলে। কবি পল্লৱ দত্ত। আবৃত্তি জিতুল জুমন। তুমি আহো বুলি ভবা হলে গুচিয়ে আহিব পাৰিলাহেঁতেন। কিয় হে টিকটিকীয়া বেলিটোৰ অজুহাত? উশাহ ল'ব পৰাকৈ বতাহ আছে। পিয়াহৰ কিছু কাষতে সেই নদীখন আছে। তোমাৰ মূৰত আল ফুলে বুলাই দিব পৰাকৈ মোৰ দুখন উমাল হাত আছে। তোমাক উৰে নিশা কবিতা শুনাব পৰাকৈ মোৰ কণ্ঠত জীয়া আবেগ আছে। তোমাৰ সৌন্দৰ্য বৰ্ণনা কৰিব পৰাকৈ মোৰ হৃদয়ত এভৰাল অলিখিত শব্দ আছে। তোমাৰ শৰীৰ কপোৱা জাৰ ৰুধিব পৰাকৈ মোৰ দুবাহুত তোমালৈ খোপনি আছে। আৰু কি লাগে কোৱা? একো নাথাকিলেও তুমি মূৰ থৈ মৰিব পৰাকৈ তোমাৰ বাবে মোৰ এই বুকুখন আছে।